নমস্কাৰ বন্ধুসকল, এইগিলা মোৰ আমৰ বাগান। এইটো আম হৈছে আপোনাৰ এইটো কাটিমন বুলি কয়। এইটো ফল বৰ্তমান লাগিছে। এইটো কাটিমন আম। এইটো কাটিমন আম। কাটিমন এইডালটো কাটিমন। এইটো আম এনেকৈ কি ইফালে আমৰ পুখুৰী পাৰে পাৰে ইফালে আম পুলি লগাইছোঁ। ইফালে এইটো বৰ্তমান এইটো 12 মাহে কাটিমন। এইটো বৰ্তমান ফুল আহিব। এইটো ফুল আহিব টাইম হৈছে। এইটো এটা গছ আৰু ইফালে লগাইছোঁ। আপোনালোকে নিশ্চয় শুনিছে পৃথিৱীৰ ভিতৰত চবতচাই দামীৰ আম এইডাল। ইয়াতে বৰ্তমান এইটো নতুনকৈ লগাইছোঁ। এইটো পৃথিৱীৰ ভিতৰত চবতচাই দামীৰ আম। এইটোৰ নাম কয় আপোনাৰ আমৰ নামটো কয় আপোনাৰ এইটো জাপানীজ মিয়াজাকি। আপোনালোকে নিশ্চয় শুনিছে, আপোনালোকে টিভিয়ে নিউজে শুনিছে। 1 কিলো আমত 1 লাখ 1.5 লাখ টকা দামীৰ আম। 1 কিলো আমত এইটো জাপানীজ মিয়াজাকি। এইটো মই অনলাইনত আনিছোঁ। বৰ্তমান এইটো দুডাল আনিছোঁ। এইটো লগাইছোঁ আৰু ইফালে আছে এইটো জাপানীজ মিয়াজাকি বুলি কয় আমটোৰ নাম। এইটো জাপানীজ মিয়াজাকি। তো আৰু এটা নাম কয় আপোনাৰ সূৰ্যডিম আম। আপোনালোকে নিশ্চয় দেখাই পাইছে টিভিত নিউজত জাপানীজ মিয়াজাকি বুলি ক'লে আপোনালোকেতো জানে। 1 কিলো আমত 1 লাখ 1.5 লাখ টকা দামীৰ আম লগাইছোঁ। এইটো বৰ্তমান কি হয় পিছত দেখা যাব। যেনেকৈ আমৰ নামটো চাই কেনে নেটত পাইছোঁ তেনেকৈ আনিছোঁ। কি হয় এইটো আপোনাৰ কাটিমন আম বুলি কয়। এইটো কাটিমন আম। এইটো 12 মাহীয়া কাটিমন আম। এইটো ফলটো লাগিছে। ইফালেও লাগিছিল, ছিঙি দিছোঁ। এতিয়া নতুন গাছটো তেনেকৈ ফলটো ৰখা নাই। তাৰপিছত ইফালে আছে আৰু ইফালে এডাল এইটো আছে আপোনাৰ ইটো এটা জাপানীজ মিয়াজাকি। এইটো পৃথিৱীৰ ভিতৰত চবতচাই দামীৰ আম জাপানীজ মিয়াজাকি। বৰ্তমান নতুন লগাইছোঁ। আজি লগোৱা বৰ্তমান 15 দিনমান হৈছে এইটো লগোৱা। আৰু এইবিলাক হৈছে আপোনাৰ আজি 1 মাহ হৈছে লগোৱা এইগিলা। এইটো কাটিমন আম। এইটো 12 মাহীয়া কাটিমন আম। আৰু ইফালে আছে এইটো আপোনাৰ এইটো বেনানা মেংগো। এইটো বেনানা মেংগো। এইটো বেনানা মেংগো। এইটো ফুল আহিছে, আপোনালোকে দেখিছে, চাব পাৰে। এইটো ফুল আহিছে, ফুল দেখিছে আপোনালোকে। সৰু গাছ। এইটো ফলটো এইটো ফল নাথাকে, ছিঙি দিম এইটো। এইটো এটা আপোনাৰ দেখিছে। বৰ্তমান ঘৰৰ কাষে কাষে লগাই দিছোঁ। আমৰ পুলিকে লগাইছোঁ। আৰু কি কৰিম, মাটিটো এনাই থকাত চাই বৰ্তমান হ'লে হ'ব, নহ'লে নাই, লগাই থৈ দিওঁ। পিছৰটো পিছৰ কথা। এইটো জাপানীজ মিয়াজাকি আম। এইটো হৈছে আপোনাৰ কৈছোঁৱে আপোনাক, এইটো হৈছে কাটিমন। এইটো হৈছে কাটিমন আম। এইটো হৈছে আপোনাৰ জাপানীজ মিয়াজাকি। আৰু ইফালে আছে জাগা আছে। এইটো ইফালে ভেটি বনাই থৈ দিয়া আছে আপোনাৰ। ইয়াতে সাৰ দি কেনে থৈ দিছোঁ। তো লাই শাকো আছে ইয়াতে। এইটো এটা ভেটি ৰুব আছে, এনেকৈ দীঘলকৈ ৰুম। তাৰপিছত এইটো ৰুব আছে। আৰু ইফালে ৰুব আছে এইটো এটা ৰুব আছে। আৰু এইফালে পুলি কেইডাল আছে বাৰু, আপোনালোকক দেখাইছোঁ পুলিটো। এইটো দুটা আছে। এই আমৰ পুলিটো অলপ দুৰ্বল হৈছেতো, এইটো জাপানীজ মিয়াজাকি বুলি কয়। এইটো এতিয়ালৈকে ৰোৱা নাই। তাৰপিছত এইটো 32 মাল্টা বুলি কয়। 12 মাহীয়া এইটো 32 মাল্টা। এইটো 12 মাহীয়া। এইটো পুলিটো অলপ দুৰ্বল আছে, সেইটোৰ কাৰণে এতিয়া মই পুলিটো মানে ৰুব ব্যৱস্থা কৰা নাই। এইটো অলপমান হালধীয়া হৈ আছে পুলিটো। এইটো 12 মাহীয়া মাল্টা। এইটো 12 মাহে ফল লাগিব। বৰ্তমান
নতুন কোমল পে খাইছে এইটো ৰুব পৰা হৈছে এইটো ৰুব লাগিব এতিয়া এইগিলা আমৰ পুলি এতিয়া ৰুব আছে এইগিলা ৰুম জাপানিজ মিয়াজাকি পুলি আছে এইগিলা তাৰ লগতে আৰু এডাল লৈছোঁ আপোনাৰ এইটো চেকু বুলি কয় চেকু এইটো ফুলগিলা আহিছে এইটো চেকু এডালটো চেকু বুলি কয় এইগিলা ফুল আহিছে চেকু আমি চেকু বুলি কয় এইটো আপোনালোকে দেখি আছে ভিডিঅ'গিলা দেখি আছে এইফালে দুটা খালী ঠাই আছে দুটা ভিটি আছে আপোনালোকে দেখা পাইছে দুটা ভিটিটোত আম লগাম আৰু এইটো মোৰ পুখুৰীটো এইটো 2 বিঘা পুখুৰী দীঘল এনেকৈ দীঘলকৈ ভিডিঅ'টো কৰিছোঁ এইটো পশ্চিমকৈ পুখুৰী পাৰত আম লগাইছোঁ এইফালেও আছে আম এইটো আম এইটো এটা আম এইগিলা আম আছে এইগিলা দেখা পাইছে আপোনালোকে পূৰা লাইন কৰি ৰুইছোঁ নেট দি দিছোঁ মানে ছাগলী গৰু আহেতো সেইটো কাৰণে নেট দিব লাগিছে ইফালে বৰ্তমান লাই শাক পেলাইছোঁ এইটো ভিটি কৰি বনাই ইয়াতে লাই শাকটো আমাৰ কবি যেনেকৈ লগাই তেনেকৈ লগাম এইটো লাই শাকটো বৰ্তমান পেলাই লৈছোঁ লাই শাকটো পেলাই লৈছোঁ আগতে ইয়াক ডাঙৰ হ'লে উঠাই কেনে কবি ৰোৱা নিচিনাকৈ কবি বিলাহী ৰোৱা নিচিনাকৈ লাইন লাইনকৈ লগাম ইয়াক এইগিলা লাই শাক পেলাইছোঁ এইগিলা লাই শাক পেলাইছোঁ এইগিলা ৰুবৰ কাৰণে এইগিলা লাই শাক পেলাই দিছোঁ তেনেকৈ চব ভিডিঅ'গিলা এইটো পূৰা দীঘলকৈ লাই শাক পেলাই দিছোঁ এইগিলা চব ইয়াৰ পৰাই উঠাই বৰ্তমান কবি শাক যেনেকৈ লগাই তেনেকৈ লগাম তামোল আছে এইগিলা তামোল লগাইছোঁ পুখুৰী পাৰে তামোল তামোল গছ এইগিলা তাৰপিছত ইফালেও তামোল গছ আছে এই পুখুৰীটোৰ উত্তৰ ছাইডৰ তামোল গছ আছে এনেকৈ লগাই দিছোঁ আপোনালোকৰ মোৰ ভিডিঅ'গিলা যদি ভাল লাগে ভিডিঅ'টো চাই লাইক কৰিব শ্বেয়াৰ কৰিব আজিলৈ ভিডিঅ'টো